বাঢ়িছে ইন্ধনৰ দাম। 12 দিনত 10 বাৰকৈ বৃদ্ধি পেট্ৰল ডিজেলৰ দাম। 10 দিনত বৃদ্ধি পালে লিটাৰত 7 টকা 20 পইচা। যোৱা 22 মাৰ্চত ইন্ধনৰ যি দাম বৃদ্ধি আৰম্ভ হ'ল সেয়া বৰ্তমানো স্তব্ধ হোৱা নাই। মুঠ 12টা দিনত 10 বাৰকৈ বৃদ্ধি পোৱাত পূৰ্বৰ তুলনাত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত বাঢ়িল 7 টকা 20 পইচা, যাৰ বাবে এতিয়া চিন্তিত হৈছে জনতা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পেট্ৰলৰ চেঞ্চুৰী অতিক্ৰম। শনিবাৰে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 80 পইচাকৈ বৃদ্ধি পোৱাৰ পাছত দেওবাৰেও বাঢ়িল। পেট্ৰলত 55 পইচা, ডিজেলত 54 পইচা। ৰাজ্যৰ ভিতৰত সৰ্বাধিক পেট্ৰল ডিজেলৰ দাম ঢকুৱাখনাত। প্ৰতি লিটাৰ পেট্ৰলত 108.84 টকা, প্ৰতি লিটাৰ ডিজেলত 93.76 টকা। এতিয়াতো কেনেও যাবই নোৱাৰা হৈছো না তেলৰ ভয়ত। এদিনতকৈ সেদিন বাঢ়ি আছে, প্ৰত্যেক দিনাই বাঢ়ি আছে। গতিকে জনতাৰ ওপৰতে মাধমাৰটো দিছে আৰু গতিকে সেইটো আহ্বান জনাইছো। ৰাইজৰ চৰকাৰ ৰাইজৰ কাৰণে এইটো বনিছে, গতিকে ৰাইজলৈ চকু মেলি চাব লাগে। গাড়ী চাড়ী চলাবলৈ বহুত অসুবিধা হয়, বিশেষকৈ মানে ঘৰখন চলিবলৈ অসুবিধা হয়। গাড়ী তেলৰ দাম বঢ়া মানে মানুহৰ নিত্য সামগ্ৰীৰ প্ৰয়োজনীয় যিখিনি বস্তু সেই বস্তুখিনি মানে দাম বাঢ়ি যায়। সাধাৰণ জনতাক ৰামটাঙোন সোধাই তেল কোম্পানীসমূহে প্ৰতিদিনেই বৃদ্ধি কৰিছে পেট্ৰল আৰু ডিজেলৰ দাম। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে এতিয়া তেলৰ ডিপুটো লাগিছে জুই। গুৱাহাটীত শতকৰ ঘৰ অতিক্ৰম। প্ৰতি লিটাৰ পেট্ৰলত 103.44 টকা আৰু প্ৰতি লিটাৰ ডিজেলত 89.29 টকা। যদি আমি আন জিলাসমূহলৈ পেট্ৰলৰ দাম চাওঁ তেতিয়াহ'লে দেখিম মাজুলীত প্ৰতি লিটাৰ পেট্ৰলত 105.57 টকা, পশ্চিম কাৰ্বি আলঙত 106.42 টকা, লখিমপুৰত 105.27 টকা, ধুবুৰীত 104.57 টকা, ধেমাজিত 104.93 টকা। পেট্ৰলৰ সমানে সমানে ডিজেলৰ দাম বৃদ্ধি পোৱাৰ ফলত অচিৰেই ৰাজ্যত ডিজেলেও যে শতকৰ ঘৰ অতিক্ৰম কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।